সেই আইনুজনী আৰু তাৰ পিছৰ জুনুকা দ্বিতীয় ছোৱালীজনী, এই দুজনেই লগ হওঁতে বাঢ়ি আহিল। কিন্তু জুনুকা নোহোৱা হ'ল। তেতিয়া ময়ো ভাবিছোঁ আৰু নৱকান্ত বৰদলৈও ভাবিছে যে এইটো কিয় লিখিলোঁ। এপাহ কৰি এপাহ ফুলি এপাহ কৰি কিয় বহুতো খেৰালে ফুল নপৰিল ক'ব নোৱাৰোঁ। তাৰপিছত দ্বিতীয় ছোৱালীজনী মৃত্যু হ'ল। হোৱাৰ পিছত যেতিয়া আমি এই গানটো শুনো, তেতিয়া কিবা তিতা কলমেৰে লিখিছিলোঁ বা মই তিতা মাতেৰে গাইছিলোঁ, গতিকে দুখে দুখে লাগিব। এইটো কিন্তু পিয়ৰ কবিতা, কোনো মিটাৰত কোনো গানৰ গড়তৰো নাই, এনেকৈ কৰিছিলোঁ। নিয়ৰৰে ফুল এপাহ ফুলি এপাহ কৰি যেনি যায় বলাকায় মেঘ কাগজতে নেলেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলি এপাহ কৰি আইনুজনীৰ চকুৰ মণি দূৰৰ পাহাৰ নাচিছি। আইনুজনীৰ চকুৰ মণি দূৰৰ পাহাৰ নাচিছি, দূৰৰ পাহাৰ নাচিছি। সেই পাহাৰী ৰাতিৰ মায়া আকাশ হৈ পৰিছি। অন্ধকাৰত এটোপাল মন গান হৈ ফুৰি পৰিছি। অন্ধকাৰত এটোপাল মন গান হৈ ফুৰি পৰিছি। শব্দময়ী পৰিত্ৰাণী শব্দময়ী পৰিত্ৰাণী উৰি আহিছি। শব্দময়ী পৰিত্ৰাণী উৰি আহিছি। গানি গানি তৰাৰ মালাৰ মণি, গানি গানি তৰাৰ মালাৰ মণি।
কাগজতে লেখা লেখা পানি নিয়দৰে ফুল এপাহ কৰি এপাহ দিন যায় বলাকাই মেঘ কাগজতে নেদেখা লেখা পানী নিয়ৰৰে ফুল এপাহ কৰি